এয়া আমি আহি আছোঁ আজি গাঁৱৰ ঘৰলৈ। চাওকচোন ইমান সুন্দৰ পৰিৱেশ নহয় জানো। কিন্তু মানে ইমান ৰ'দত আৰু এনেকৈ ধুনীয়া সেউজীয়া মাজে মাজে আহি থাকে, ইয়াৰ মজাটোৱে বেলেগ নহয়নে। এয়া চাওকচোন চাৰিওফালে এতিয়া মানুহে মানে ধান ৰোৱা শেষ হৈ গ'ল আৰু পথাৰবোৰ একেবাৰে সেউজীয়া, দেখিবলৈ যে ইমান ধুনীয়া হৈছে মানে পথাৰবোৰ। এনেও মই সেউজীয়া পৰিৱেশটো বহুত বেছি ভাল পাওঁ। আৰু এই ৰাস্তাটো এয়া আমাৰ ঘৰলৈ সোমাই অহা, আমি যিহেতুকে গাঁৱলীয়া মানুহ আৰু গাঁৱৰ পৰিৱেশ এয়া দেখিছেই নহয়। এখন স্কুল হয়, এইখন স্কুলতে আমাৰ এওঁলোকে পঢ়িছিলে আৰু এয়া আমাৰ গাঁৱৰ ৰাস্তা, এইটো আমাৰ গাঁৱৰ ঘৰলৈ আহি থকা ৰাস্তা এয়া। আৰু খুব ভাল লাগে মোৰ গাঁৱৰ পৰিৱেশ, যিহেতুকে গাঁৱতে জন্ম, গাঁৱতে ডাঙৰ হোৱা, গাঁৱতেই বিয়া হৈছোঁ, থাকোঁহে টাউনত, কিন্তু গাঁৱৰ পৰিৱেশ বহুত ভাল লাগে। সেইবাবে যেতিয়াই গাঁৱলৈ যাওঁ আৰু য'তেই নাযাওঁ কিয় মই মানে মোবাইলটো লৈ অকণমান কেমেৰা কৰিয়ে যাওঁ আৰু, কাৰণ ভাল লাগে এইবোৰ। ইয়াৰ ধুনীয়া ধুনীয়া মানে